এয়া বস্তুলৈ গৈ আছে। কালভাৰ্ট পঞ্চায়তৰ পৰা বনাই দিয়া হৈছিলে আগতেই, কিন্তু এতিয়া ৰাস্তা অলপ মেৰামতি কৰিবলৈ হৈছে। সেইখিনি এৰিয়া আগতে জব কাৰ্ডৰ পৰা বনাই দিয়া হৈছিলে চাগে, বৰ্তমান আকৌ ঠিক কৰি দিবলৈ হৈছে। কাৰণ মানে একদম ড্ৰেইনবোৰ ভাঙি চিঙি গৈছে মানে। তাৰপাছত এই ৰাস্তাতে দেখিছে নহয়, এই পানীবোৰ জমা হৈ গৈছে। পথ যাত্ৰীসকলক মানে অহা যোৱা কৰিবলৈ মানে দিগদাৰ হৈছে। এতিয়া বৰষুণ অলপ দিলেই মানে এই ৰাস্তাটো একেবাৰে মানে বন্ধ হৈ যায়।